মই বৰ্তমান উপস্থিত আছোঁ গুৱাহাটী প্ৰেছ ক্লাবত। আজি গুৱাহাটী প্ৰেছ ক্লাবত অসম ভূমি সুৰক্ষা মহাসভাৰ উদ্যোগত এখন সংবাদমেল আয়োজন কৰা হয়। এই সংবাদমেলত অসম ভূমি সুৰক্ষা মহাসভাৰ সৌজন্যত এক অসমৰ জনসাধাৰণে ছাৰ কি বাৰ্তা দিব বিচাৰিব, কি ক'ব খুজিব এই সংবাদমেলখনৰ জৰিয়তে? যিটো মানে অসমৰ ভূমি সম্পৰ্কে 1886 চনতে ব্ৰিটিছ চৰকাৰৰ সময়তেই আইন তৈয়াৰ কৰা হৈছিল, কিন্তু সেই আইনখনত কিছুমান বিষয় নথকাৰ কাৰণেই আৰু কিছু লোকক যিসকল পিছপৰা শ্ৰেণীৰ লোকসকলক সুৰক্ষিত কৰিবৰ কাৰণে 1947 চনত তেতিয়াৰ মুখ্যমন্ত্ৰী গোপীনাথ বৰদলৈ ডাঙৰীয়াই চেপ্টাৰ 10 যিটো তাত অন্তৰ্ভুক্ত কৰিছিল আইন কৰি। আৰু দেখা গ'ল যে চেপ্টাৰ 10ত বেল্ট এণ্ড ব্লক যিটো কৰিলে, আৰু বেল্ট এণ্ড ব্লক কৰাৰ পিছত যিবিলাক পিছপৰা শ্ৰেণীৰ ট্ৰাইবেল আৰু কিছুমান শ্ৰেণী যেনেকৈ টি ট্ৰাইবছৰ কিছুমান, সকলো নহয়, টি ট্ৰাইবছৰ নেপালী এনেকৈ কিছুমানে প্ৰটেক্টেড মানুহ কৰি তাৰ ব্লকটো তৈয়াৰ কৰিলে, ঠিকেই। কিন্তু যিটো উদ্দেশ্য আছিলে যে যিবিলাক OBC মানে পিছপৰা শ্ৰেণীসকলৰ মাটি সুৰক্ষিত কৰিব লাগে, আৰু সেইটো হোৱা নাছিলে। আৰু সেইকাৰণে এই কমিটিয়ে অধ্যয়ন কৰি মানে এতিয়া দেখিছে যে অসমৰ ভূমি সুৰক্ষা কৰিবৰ কাৰণে হ'লে মানে অসমৰ প্ৰায় 80-85% লোক যিটো পিছপৰা শ্ৰেণী, সেই পিছপৰা লোক কৰিবৰ কাৰণে হ'লে এই যিটো চেপ্টাৰ 10 সেইটো সংশোধন কৰিব লাগিব। আৰু সংশোধন ব্যৱস্থা যদি কৰা হয় আৰু চৰকাৰে যদি সেইটো কৰে, আইন কৰে, তেতিয়াহ'লে অসমৰ ভূমি সুৰক্ষিত হ'ব আৰু লগতে বহুত সমস্যা ইয়াত ম্লান পৰি যাব, বহুত সমস্যা ইয়াত মানে সমাধান হৈ যাব। তো সেইটোৱে আমাৰ এই যিটো আজি প্ৰেছ মিটৰ ৰাইজে ইয়াত সহযোগ কৰিবৰ কাৰণে কৈছোঁ, কাৰণ ৰাইজৰ সহযোগ অবিহনে কোনো আইন হ'ব নোৱাৰে বা কোনো মানে সমাধান হ'ব নোৱাৰে। গতিকে ৰাইজৰ সহযোগ লাগিব, আৰু মই আহ্বান কৰিছোঁ, অনুৰোধ কৰিছোঁ যে সকলো ৰাইজেই এই ক্ষেত্ৰত যাতে সহযোগ কৰে, যাতে আমাৰ যিটো আশা সেই আশা পূৰণ হৈ অসমৰ স্বাৰ্থ সুৰক্ষিত হয়, তাকে আহ্বান কৰিলোঁ, জনালোঁ। ধন্যবাদ ছাৰলৈ, বহুত বহুত ধন্যবাদ। এয়াই ছাৰৰ বক্তব্য আপোনালোকক সকলোকে দেখুৱালোঁ। ধন্যবাদ।